নমস্কাৰ মোৰ নাম ৰূপজ্যোতি স্বৰ্গীয়াৰী মই পূব কচুকাটা উত্তৰ চিগমাৰী গাঁৱৰ বাসিন্দা মোৰ দেউতা শ্ৰীযুত কৃষ্ণ স্বৰ্গীয়াৰী তেখেতৰ 25/1/2024 চনত তেখেতৰ মৃত্যু হৈছে তো কথাটো হ'ল যে উত্তৰ গান্ধীবাৰীত এডোখৰ মাটি আছিল 11.5 বিঘা তো সেই মাটিটো মই জানামতে 1970 চনতে দুলাল পাটোৱাৰীৰ দেউতাক কালিৰাম পাটোৱাৰীয়ে বসন্ত দাস বোলে এজন মানুহক বিক্ৰী কৰিছিলে তো বসন্ত দাস সেইটো সময়ত গান্ধীবাৰী বহুমুখীৰ ছেক্ৰেটাৰী আছিল তেখেত তো তেখেতে মোটামুটি তাতে 20 বছৰ মাটিটো থাকিছে তাৰপিছত 1995ত তেখেতে যে ৰঙিয়াত গুচি গ'ল উঠি গুচি গ'ল তেতিয়া মোৰ দেউতা শ্ৰীযুত কৃষ্ণ স্বৰ্গীয়াৰী তাত বিক্ৰী কৰি গ'ল তো এই তেতিয়াৰ পৰাই তাহানি পাই 1995 চনৰ পৰা আজিলৈকে এই মাটিটো মোৰ দেউতাৰ নামত নামজাৰি হৈ আছে আৰু আমি তাতে দখল ভোগ কৰি খাই আছোঁ কিন্তু মাজতে আজি মোটামুটি 3-4 বছৰ আগৰ পৰাই দুলাল পাটোৱাৰী বুলি এজন ব্যক্তিয়ে এই মাটিটোত তাৰমানে বেদখলভাৱে মানে অবৈধভাৱে তাতে দখলৰ প্ৰয়োগ চেষ্টা কৰি আছে তো তেখেতে মাজতে ঘৰ এটা বনালে তাতে তেখেতৰ মাটি বুলি ক্লেইম কৰি কিনে য'ত ৰূপকুমল ৰাভা চক্ৰ বিষয়া তেখেতে নিজে উপস্থিত হৈছে তেখেতক ডকুমেণ্টছ কৰিছে তেখেতে ডকুমেণ্টছ ছাবমিট কৰিব পৰা নাই 3বাৰ চাৰ্কল অফিচৰ পৰা জাননী প্ৰেৰণ কৰাৰ পিছতো নটিছ দিয়াৰ পিছতো তেখেতে এবাৰো উপস্থিত হোৱা নাই আৰু তেখেতৰ কোনো ডকুমেণ্টছ নোহোৱাকৈ কোনো যুক্তি নোহোৱাকৈ ভেটি নোহোৱাকৈ তেখেতে তাতে বল প্ৰয়োগভাৱে তেখেতে দখলৰ চেষ্টা সেইদিনাৰ পৰাই কৰি আছে আৰু ৰিচেণ্টলি মই মানে শুনা পালোঁ মাজতে তেখেতৰ বৰডেকা মানে মানিক পাটোৱাৰী তেখেতৰ মুখৰ পৰাই শুনা পাইছোঁ তেখেতৰ নিজা ডাঙৰ দাদা তেখেতে মোক কৈছে যে মোৰ ভাইটিয়ে তোমাৰ মাটিত পকী ঘৰ বনাই আছে তো মই সেইটো সময়ত যাব নোৱাৰিলোঁ কাৰণ কি মোৰ দেউতাৰ 2 বছৰৰ বাৰ্ষিক আছিলে অনুষ্ঠান আছিলে তো মই সেইটো অনুষ্ঠানটো শেষ কৰি কিনে নেক্সট দিনা মই দুলাল পাটোৱাৰীক ফোন কৰিলোঁ যে আপুনি কি ভিত্তিত মানে মোৰ মাটিত মানে আপুনি ঘৰটো বনালে বুলি কিন্তু তেখেতে ক'লে যে মোৰ মাটি বুলি তেখেতে ক্লেইম কৰিছে মোৰ মাটি বুলি তো আপুনি ডকুমেণ্টছখিনি দেখাওক আপুনি আইনৰ তাত যাওক কিন্তু আপুনি এনেকৈ ঘৰটো বনোৱাটো আপোনাৰ ভুল হৈছে মই তেখেতক ৱাৰ্ণিং দিলোঁ তেখেতক মই ক'লোঁ যে আপুনি নিজৰ বস্তুখিনি লৈ যাওক কিন্তু তেখেতে মোক একো ৰেছপন্স নিদিয়াৰ কাৰণে মই নেক্সট দিনা মই উপায় নাপায় মই তাতে যাই কিনে মই ঘৰটো ভাঙিব লগা হ'ল আৰু ঘৰটো ভাঙাৰ দিনা সেই গাঁৱৰ ৰাইজৰ সম্পূৰ্ণ সমৰ্থন আমাৰ লগত আছিলে বুঢ়া ডেকা মহিলা সকলোৱে ওলাই আহিছে আৰু তেখেতে কৈছে যে তুমি কেতিয়াবাতে কৰিব লাগিছিল এইটো কামটো কিন্তু মোৰ অলপ দেৰি হ'ল আৰু এইখিনি কথা তাৰপিছত তেখেতে মোৰ ওপৰত এটা মানে গোচৰ ৰুজু কৰিছে গান্ধীবাৰী আউটপোষ্টত মই ইতিমধ্যে মোৰ যিখিনি মানে নথি পত্ৰ আছে চব দাখিল কৰিছোঁ এইবিলাক মোৰ চব নথি পত্ৰ আছে এইটো হ'ল এগ্ৰিমেণ্ট এইটো ট্ৰেছ মেপ জবাবন্দী কপি এইটো এগ্ৰিমেণ্ট দলিল খাজনা কিন্তু তেখেতৰ তাত একো নথি পত্ৰ নাই আৰু তেখেতে সেইদিনা মোৰ ওপৰত নিউজ কৰিছে ভূ মাফিয়া বুলি মোক আখ্যা দিছে যদি মই ভূ মাফিয়া মোৰ নিজৰ মাটিটো ৰক্ষণাবেক্ষণ দিয়াত যদি মই ভূ মাফিয়া হয় তেনেহ'লে হয় মই ভূ মাফিয়া কিন্তু কথাটো হ'ল যে আজি মোৰ দেউতা মৃত আৰু মোৰ দেউতাৰ সম্পত্তিখিনি মই ৰক্ষণাবেক্ষণ দিয়াটো মোৰ এটা দায়িত্ব খাজনাৰ কথাটো মই কৈ আছোঁ এইটো এটা আমাৰ মানে ছিষ্টেমৰ এটা লুপ হোল হৈ আছে তাৰমানে আমাৰ তামোল ওপৰত এতিয়াও খাজনা হোৱা নাই অনলাইন খাজনা হোৱা নাই মোৰ মাটিৰ খাজনা যোনে তোনে যাই দিব পাৰে ডাক নাম্বাৰ আৰু পাট্টা নাম্বাৰটো তেখেতে যদি জ্ঞাত হয় আৰু খাজনা ৰিচিপ্টত আপুনি এটা বস্তু চাব এই খাজনা ৰিচিপ্টত তেখেতে মোৰ মাটিটোৰ খাজনা দিছে 30/12/2025 মানে বছৰটোৰ শেষ দিনা এই খাজনা ৰিচিপ্টত দুটা অপশ্যন থাকে কাৰ পৰা পোৱা হ'ল আৰু কাৰ বাবে পোৱা হ'ল তেখেতে কাৰ পৰা পোৱা হ'লটো দুলাল পাটোৱাৰী বুলি নাম লিখি দিছে কিন্তু কাৰ বাবে পোৱা হ'ল সেইটো লিখা নাই আৰু তেখেতৰ এটাই ডকুমেণ্টছ সেই ভুৱা ডকুমেণ্টছ তেখেতে ছাবমিট কৰিছে কিন্তু তেখেতৰ কোনো দলিল নাই কোনো এগ্ৰিমেণ্ট নাই কোনো জবাবন্দী কপি নাই একোৱেই নাই এইটো আমাৰ ছিষ্টেমৰ এটা ডাঙৰ লুপ হোল হৈ আছে আৰু মই চৰকাৰক অনুৰোধ কৰিছোঁ এই ছিষ্টেমটো যাতে অতি শীঘ্ৰে ঠিক কৰে আপুনি আইনী প্ৰক্ৰিয়া কিবা হাতত লৈছে মই আইনী প্ৰক্ৰিয়া বৰ্তমানলৈকে লোৱা নাছিলোঁ কিন্তু মই ঘৰটো যিদিনা ভাঙিলোঁ আমি তাৰে ৰাতি মোক গান্ধীবাৰী থানাৰ OC-য়ে মোক ফোন কৰি কৈছে যে তুমি বোলে কাৰোবাৰ ঘৰ ভাঙিছা মোক মাতিলে থানালৈকে মই থানালৈ গ'লোঁ তাৰপিছত মই সম্পূৰ্ণ কথাখিনি তেখেতক মই বুজাই ব্যক্ত কৰিলোঁ উইথ ডকুমেণ্টছ মই তেখেতক জমা দি আহিছোঁ আৰু মই আইনী প্ৰক্ৰিয়া যিকোনো বস্তু মই মানে ফেচ কৰিবৰ কাৰণে মই ৰেডি আছোঁ